এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে? নিশ্চয় মোৰো ভাল। আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই মোৰ ৰহনৰ মাহঁতৰ ঘৰলৈ আহিলোঁ। আচলতে আমাৰ মাজু ককাহঁতৰ বৰ্তাৰ ছোৱালীজনী বিয়া, তুলনি বিয়া আছে, বিয়া খাবলৈ বুলি আহিলোঁ। ব'লকচোন আজি কি কৰোঁ দেখাই থাকিম, ব'লক। আহি আছোঁ আমি, মা আহি আছে। এইফালে বৰমাহঁতে পানী তুলিবৰ কাৰণে বস্তুবোৰ যা যোগাৰ কৰি আছে। ময়ো গৈ অলপ সোনকালে পালোঁগৈ বাৰু। ময়ো নিয়ম নীতিবোৰ অলপ চাই আছিলোঁ, তেওঁলোকেনো কেনেকৈ কি কৰে। এইফালে তেওঁলোকে দুলনি কলচী চব সাজু কৰি আছে। এইফালে ওচৰতে আইতা দুগৰাকী বহি আছিলে, অলপ দেখাই দিওঁ আপোনালোকক। আৰু এইফালে গা পা ধুৱাই মেলি এনাইকে নাতিনীয়েকৰ কইনা কোলা ল'বলৈ আহিছে। আমাৰ এইফালে নাতিনীয়েকৰ বিয়া মানে এনেকৈ এইফালে নাতিনীয়েকৰ পৰা এনাইকে কইনা কোলা লৈ আছে। আমাৰ এইফালে এইদৰে কইনা কোলা লোৱা হয়, অলপ ধেমালিও কৰা হয় বাৰু। আৰু এইবোৰ আগৰ পৰা চলি থকা নিয়ম। নাতিনীয়েকৰ পৰা এনেকৈ পুতলাৰ দৰে বনাই মেলি এনাইকক দিয়া হয়। এনাইকেও কিবা এটা দি পিনে লয় মানে, আৰু অলপ ধেমালি কৰে। এইফালে আমি বহি আছিলোঁ, বা এজনী আহিছে, অলপ ভিডিঅ' কৰি আছিলোঁ। এইফালে আমি আহিলোঁ খাবলৈ বুলি, খাবলৈ বৰ ধুনীয়াকৈ দিছিলে। এইফালে মই বহি লৈছিলোঁ, এইফালে পেহা পেহী আৰু ভতিজা এটা বহিছিলে, সন্মুখত মা খুৰী ভাইটি আৰু ভতিজা এটা বহিছিলে। বৰ ধুনীয়াকৈ খালোঁ। খাই বৈ আহি মেলি আকৌ কইনাৰ মাকে কইনাৰ পৰা কইনা কোলা লৈ আছিলে, অলপ ধেমালি কৰি আছিলে বাৰু সকলো আপাহঁতে। মালা পিন্ধাই, মুখত কেঁচা পিঠা পানীৰ লগত মিক্স কৰি কিনে লগাই, তেওঁ এইফালে কইনা কোলা লওঁতে তেওঁক চুমা খাই, আকৌ কইনাগৰাকীয়ে চুমা খাই, এনেদৰে 3বাৰ কৰা হয় বাৰু। আৰু এইফালে অলপ ধেমালিও কৰা হয়, নাচ গান, অলপ ফূৰ্তি, শৰাই যোৰা হয়। এইফালে বৰমাই হাঁহি আছে, এইফালে কইনা, এনেদৰে অলপ ফূৰ্তি কৰা হয় আৰু তুলনি বিয়াত। আপোনালোকৰ কাৰ ফালে এইটো নিয়ম কৰে মোক জনাবচোন। আমাৰ এইফালে আগৰ পৰা চলি আহিছে, ভালো লাগে চাবলৈ, অলপ ধেমালি হয়, সকলোৱে নাচিবলৈ নাচে আৰু। এইফালে বৰমাই নাচি আছে অলপ অলপকৈ, নাজানো বুলি কৈ পিনে। মই বগাব বান্ধা দিলো আমিও যাতে তুলনি বিয়া এখন আকৌ পাতিব পাৰোঁ না দেই। আৰু এইফালে আকৌ আপা এগৰাকী কইনা কোলা লৈছিলে, অলপ ধেমালি ধুমুৰা হৈছে, চবেই লৈ ভাল পায়, অলপ জোকাৰে আৰু ছোৱালীজনীকো। এইফালে আপাজনীয়ে লৈ আছে, তাৰপৰা পিছফালে আইতা এগৰাকীয়ে কাপোৰতে পানী ঢালি দিলে, অলপ ধেমালি কৰিছে আৰু। আগৰ পৰা চলি অহা নিয়ম যে। এইফালে কইনাই চুমা খাইছে, এইফালে আপাক পিঠা লগাই দিছে। হাঁহি ধেমালিৰ মাজেৰে এনেদৰে পাৰ হয় আৰু বিয়াবোৰ। বিয়া খাই আমি ঘৰলৈ আহি আছোঁ, বিয়া খাই মেলি উভতি আহিলোঁ, আৰু লগতে ফটো অলপ লগাই দিছোঁ। চাওকচোন, যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।